নমস্কাৰ বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণনাথ। আজি এক অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। বিষয়বস্তু হ'ল কঠিন সময়ক কিদৰে প্ৰত্যাহ্বান জনাব। কঠিন সময় আমাৰ প্ৰত্যেকৰে জীৱনত আহিব পাৰে, ই কিন্তু কেতিয়াও স্থায়ী নহয়। আমি যদি কিছু সাহস আৰু বুদ্ধিদীপ্তৰে কঠিন সময়ক প্ৰত্যাহ্বান জনাওঁ, তেন্তে এই কঠিন সময় নিশ্চয়কৈ পাৰ হৈ যাব। ইয়াক আমি দূৰ কৰিব পাৰিম। এই বিষয়ে মই আপোনালোকক কিছু গাইড কৰিব বিচাৰিম। আশা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে কিছু উপকৃত হ'ব। প্ৰিয় বন্ধুসকল, বৰ্তমান সময়ত ভৱিষ্যতক লৈ যথেষ্ট ভয়, অনিশ্চয়তা আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে, আৰু এই স্বাভাৱিক। শেহতীয়া অৰ্থনৈতিক মন্দাই আমাক কাঢ়ি কৰি তুলিছে। মুদ্ৰাস্ফীতি অবাধ হাৰত বাঢ়িছে। বয়বস্তুৰ দাম আকাশলংঘী হৈছে। এই কঠিন সময়ত বেছিভাগ মানুহে দিক বিদিক হেৰুৱাই হতাশাত নিমজ্জিত হৈছে। এওঁলোকক ভৱিষ্যতৰ এক সুন্দৰ সপোনে কোনো ধৰণে ব্যাকুল নকৰে। বেছিভাগে সৰু সৰু কথাতে সাংঘাতিক প্ৰতিক্ৰিয়া ৰিয়েকশ্যন দেখুৱাবলৈ লৈছে। ই এক ভয় আৰু শংকাৰে বহিঃপ্ৰকাশ। এইখিনি সময়ত আমাৰ চিন্তা ভাৱনাবোৰ অধিক স্পষ্ট, ক্লিয়াৰ হোৱা উচিত, ধনাত্মক হোৱা উচিত আছিল, কিন্তু বিপৰীতটোৱে সাধাৰণতে দেখা পোৱা গৈছে। প্ৰিয় বন্ধুসকল, কঠিন সময়ত আমি কিদৰে প্ৰত্যাহ্বান জনাব লাগে সেই বিষয়ে যদি কোনোবা বুজি পাইছিল, তাৰ উৎকৃষ্ট উদাহৰণ হ'ল ভিক্টৰ ফ্ৰেংকল। ভিক্টৰ ফ্ৰেংকল কোন জানেনে? তেওঁ এজন ইহুদী মনোবিজ্ঞানী আৰু লিখক আছিল, যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কুখ্যাত নাজী বাহিনীৰ অমানসিক অত্যাচাৰৰ সন্মুখীন হৈ বাচি থাকিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত লিখক হিচাপে বিশ্ববিখ্যাত হৈছিল। জীৱনৰ অৰ্থৰ সন্ধানত মানুহ নামৰ এখন কিতাপত তেখেতে সন্মুখীন হোৱা ভয়াৱহ অভিজ্ঞতাৰ কাহিনী অংকিত কৰিছিল। ভিক্টৰ ফ্ৰেংকলে বুজি পাইছিল যে অতিশয় কঠিন পৰিস্থিতি, যেনেকুৱা নাজিৰ কনচেনট্ৰেশ্যন কেম্পৰ পৰা বাচি আহিবলৈ সেই সময়ত সবাতোকৈ প্ৰয়োজন আছিল আত্মবল আৰু ভৱিষ্যতৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে নিজকে সচেতনভাৱে যুক্ত কৰা, যাতে এনেকুৱা এক শক্তি প্ৰদান কৰে য'ত অবৰ্ণনীয় দুখ যন্ত্ৰণাও গৌণ হৈ পৰে। তেখেতে লক্ষ্য কৰিছিল যে কোনো ব্যক্তিয়ে তেখেতৰ ভৱিষ্যতৰ প্ৰতি আশা হেৰুৱাই পেলাই তেতিয়া তেখেতৰ শৰীৰত কিছুমান বিপদধ্বনি ডেঞ্জাৰ ছিগনেল বাজিব ধৰে, আৰু সেই ব্যক্তি অতি সোনকালে মৃত্যুমুখত পৰে। তাৰ মূল কাৰণ আছিল আশা ভৰসা হেৰুৱাই যোৱাৰ লগে লগে ব্যক্তি আধ্যাত্মিকভাৱেও দুৰ্বল হৈ পৰে। নিজকে শাৰীৰিক আৰু মানসিকভাৱে নিঃশেষ হ'বলৈ তেওঁ এৰি দিয়ে। মনোবিজ্ঞানীসকলে গৱেষণাৰ পৰা তিনিবিধ কথা এই বিষয়ে বিচাৰি উলিয়াইছে। তাৰ প্ৰথমটো হৈছে মানুহে ভৱিষ্যতৰ ওপৰত আধাৰ কৰি জীয়াই থাকিবলৈ শিকে। দ্বিতীয়টো হৈছে প্ৰকৃত অৰ্থত এজন মানুহ হিচাপে নিজকে দাঙি ধৰিবলৈ আত্মজ্ঞান হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়। আৰু তৃতীয়টো হৈছে দীৰ্ঘম্যাদী এক উজ্জ্বল ভৱিষ্যতৰ সৈতে নিজকে সংযুক্ত কৰাটো কঠিন সময়ৰ প্ৰত্যাহ্বান জনোৱাৰ লগে লগে যিকোনো সিদ্ধান্ত সঠিকভাৱে ল'বলৈ অতি প্ৰয়োজনীয়। আনহাতে ভৱিষ্যতৰ এক যদি আমি ধূসৰ ধাৰণা লৈ আগবাঢ়ো, যাতে সঠিক সিদ্ধান্ত লোৱাটো কিন্তু অসম্ভৱ। এই সকলোবোৰ কথা যুক্তিয়াই চালে কঠিন সময়ৰ যিটো ধূসৰ পৰিস্থিতি, তাক প্ৰত্যাহ্বান জনাবলৈ, চেলেঞ্জ কৰিবলৈ আপোনাৰ হাতত মাত্ৰ দুটা বিকল্প আছে। তাৰ প্ৰথম বিকল্পটো হৈছে আপুনি ক্ষণিক মুহূৰ্তত উদ্ভৱ হোৱা দুশ্চিন্তাত আমি দুৰ্বল হৈ পৰা, ভয় শংকা আৰু অনিশ্চয়তাত নিজকে সিদ্ধান্ত ল'বলৈ সক্ষম নোহোৱা আৰু এৰি দিয়া। আৰু ২ নম্বৰ অপশ্যনটো হৈছে মনতে কল্পনা কৰি লোৱা দীৰ্ঘম্যাদী এক উজ্জ্বল ভৱিষ্যতৰ লগত নিজকে জড়িত কৰা, সংযুক্ত কৰা, আত্মবলৰ সহায়ত সময়োচিত সিদ্ধান্ত ল'বলৈ নিজকে সাজু কৰা, সাহস আৰু প্ৰজ্ঞাৰে জীৱনৰ গতিপথত আগুৱাই যোৱা। এই বিষয়ে কিন্তু সিদ্ধান্ত আপোনাৰ। ভয় শংকাত বিভল হৈ নিজকে আপুনি এৰি দিব, বৰ্তমানৰ মুহূৰ্তবোৰক অনাগত উজ্জ্বল ভৱিষ্যতৰ লগত যুক্ত কৰি কিছুমান সঠিক সিদ্ধান্ত আৰু প্ৰচেষ্টাৰ সহায়ত আপুনি আগুৱাই যাব। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো চাই আপুনি যথেষ্টখিনি মটিভেট হ'ব বুলি মোৰ দৃঢ় বিশ্বাস উপজিছে। যদি এই ভিডিঅ'টোৱে আপোনাক মটিভেট কৰিছে, আপোনাক উদ্দীপনা আগবঢ়াইছে, তেন্তে এই ভিডিঅ'টো চাই মই এটা লাইক দিবলৈ অনুৰোধ কৰিলোঁ। যিহেতু এই চেনেল নতুন হয়, এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ কৰিলোঁ। প্ৰিয় বন্ধুসকল, আজি এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।